শ্রীনগরে যে বিটিসির যে সীতা নামজারি বন্ধ করার ক্ষেত্ৰত যে বিটিসির গভর্নমেন্টে বিটিআর গভর্নমেন্টে প্রমোদ বড় ডাঙরিয়ায় নেতৃত্বত চলা বিটিআর গভর্নমেন্টে সীতা নামজারি যে বন্ধ কৰিছিলে তাৰ যেটো নামজাৰি যেটো ড্ৰাফটিং হৈছিলে এই ক্ষেত্ৰত আমি বিভিন্ন সংবাদ মাধ্যমৰ দ্বাৰাই দি বিভিন্ন ক্ষেত্ৰত আমি আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ কিন্তু দক্ষণীয় কথা যে প্ৰমোদ বড় ডাঙরিয়ায় নট অনলি যে নিজে ডিপার্টমেন্টের ফালৰ পৰা এটা স্পষ্টীকৰণ দিছিলে যে এই সীতা নামজাৰি যে ড্ৰাফটিং টেকনিক্যাল কাৰণত কেৱল মাত্ৰ টাইপিং মিস্টেক হোৱাৰ কাৰণে কোৱা বুলি আমাক অলপমান অৱগত কৰিছিলে যত নেকি আমি আশ্বস্ত হৈছিলোঁ যে প্ৰমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনত অন্তত এই বিসংগতিৰে পূৰণ কৰি আমাক অৱৰো সুৰক্ষা আমি আদি কৰি বিভিন্ন দল সংগঠনক মাতি আনি বিটিতে বিভিন্ন মাটি বাৰী সমস্যাক লৈকে তেওঁ আমাক এটা সংবিধান ওলাব বুলি আমাৰ আশাবাদী আছিলোঁ অত্যন্ত দুখ আৰু পৰিতাপৰ কথা এনেকুৱা যোৱা দুদিন আগতে দুটা ৱেব পৰ্টেলত আমি দেখা পালো যে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এজন ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ইএম তেওঁ কৈছে যে অলৰেডি বিটিচিৰ সীতা নামজাৰিৰ যেটো মাটিৰ ক্ষেত্ৰত যি তেওঁলোকৰ বন্ধ কৰা যেটো প্ৰক্ৰিয়া যোৱা আগতে যিবিলাক 10 বছৰ আগতে সীতা নামজাৰি হৈছিলে এই নামজাৰিবিলাক বাতিলকৰণ কৰা আৰু আগন্তুক দিনত সীতা নামজাৰি বন্ধ কৰা যেটো প্ৰক্ৰিয়া তেওঁ যোৱা পৰহি স্পষ্টভাৱে কৈ দিছে যে এয়া আমাৰ বিটিচি কাউন্সিলৰ এছেম্বলিত অলৰেডি ৰেজুলেশ্যন লোৱা হৈ গৈছে আৰু অলৰেডি পাছ কৰা হৈছে আমাৰ এটাই কথা যে বিটিচিৰ এই মজিয়াত যিকোনো ধৰণৰ আইন প্ৰণয়ন যিকোনো ধৰণৰ নটিফিকেশন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত প্ৰত্যেকজন ইএমৰে নিজস্ব অধিকাৰ অনুযায়ী নিজস্ব অধিকাৰ অনুযায়ী তেওঁলোকে প্ৰকাশ কৰাৰ প্ৰৱণতা আছে নেকি এটা প্ৰমোদ বড় ডাঙৰীয়া যেহেতু বিটিআৰ চিফ তেওঁৰ নেতৃত্বত এই বিটিআৰ চৰকাৰ চলি আছে প্ৰত্যেকজন ডিপাৰ্টমেন্টৰ ইএমএ নিজৰ ইচ্ছামতে খাই মতে এই বিটিআৰখন চলা কৰিছে এটা কথা স্পষ্ট কৰিব খোজো আপোনালোকক যে বিটিআৰৰ চিফ প্ৰমোদ বড় ডাঙৰীয়া এটা বেলেগ বক্তব্য ৰাখে আৰু ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেন্টৰ ইএম ৰঞ্জিত বসুমতাৰীয়ে বেলেগ এটা বক্তব্য ৰাখে প্ৰমোদ বড় ডাঙৰীয়া ডিপাৰ্টমেন্টাল ষ্টেটমেন্টত কৈছে যে এটা টেকনিক্যাল প্ৰব্লেম কিন্তু বিটিআৰৰ ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেন্টে এই ক্ষেত্ৰত তেওঁলোকে যে এই যে বিটিআৰৰ যে সীতা নামজাৰি কৰাৰ ক্ষেত্ৰত যে সম্পূৰ্ণ ৰেজুলেশ্যন পাছ কৰি কেনে তেওঁলোকে ভেৰিয়াছ ডিপাৰ্টমেন্টত যে নটিফিকেশন যে তেওঁলোকে জাৰি কৰিছে ইয়াৰ তথ্যভিত্তিক প্ৰমাণ এই মিডিয়াৰ দ্বাৰা যে ক'ব পৰা হৈ গ'লো গতিকে এটা কথা মন কৰিব আজি প্ৰমোদ বড় এটা কথা স্পষ্ট কৰিছো যে আপুনি যিমানে যি কথা নকওক কিয় আপোনাৰ নেতৃত্বত যিখিনি ইএম চলি আছে দৰাচলতে আপুনিও এটা চুল লৰা বাৰীত বাহিৰে বেলেগ বুলি আমি ক'বলৈ বাধ্য হৈছো কাৰণ আপোনাৰ ষ্টেটমেণ্ট আৰু আপোনাৰ ইএমৰ ষ্টেটমেণ্ট সম্পূৰ্ণ বেলেগ ধৰণৰ সেইকাৰণে বিটিচি 22তম ৰাজ্যক আজিও স্পষ্ট কৰিব খোজো আপোনালোকে সীতা নামজাৰি এই নামজাৰি বন্ধ কৰা আৰু অতীতত কৰাবিলাক বন্ধ কৰা আগন্তুক দিনত বন্ধ কৰাক লৈ যি বিটিআৰ গভৰ্নমেণ্টে সাংঘাতিক এটা পৰিকল্পনা সংৰক্ষণ কৰিছে ইয়াৰ বাস্তৱিক ছবিটো আপোনালোকে অনুধাৱন কৰক অন্যথা অনাগত দিনত আপোনালোকে কিন্তু এই মাটিবাৰী সমস্যাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে এটা তথ্যভিত্তিক প্ৰমাণ আপোনালোকৰ ওচৰত দাঙি ধৰিছো মই প্ৰমোদ বড় ডাঙৰীয়াই কৈছিল যে আমাৰ বিটিচিত এতিয়াও আমাৰ মাটি কিনা বেচা কৰাৰ সকলো পাৰমিশন এপ্ৰুভেল অলৰেডি কাম চলি আছে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া বি পেৰেংগা ডাঙৰীয়াই প্ৰকাশ কৰিছিল আমি জানা মতে বিটিআৰ চৰকাৰ থকাৰ সময়ত কোনো ধৰণৰ এটা ফাইল পাছ কৰাৰ কাৰণে 10,000 বা 20,000 টকা লৈ কাম কৰিছিল আজি মই 30-40টা ফাইল একেলগে বিটিচিত মাটি কিনা বেচাৰ ক্ষেত্ৰত আমি পাৰমিশন দি আছো এই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই স্পষ্ট কৰিব খোজো মিথ্যাচাৰৰ এটা সীমা আছে ৰাজনীতি কৰক এই বিটিচিত বসবাস কৰা এই 22 অনাম ৰাজ্যৰ এই জাতিবাদী সংগ্ৰাম লগতে তেওঁলোকৰ প্ৰাপ্য অধিকাৰখিনি সম্পূৰ্ণ নিখত কৰা যি পৰিকল্পনা এই মিথ্যাচাৰৰ পৰিকল্পনা আপুনি সাৱধান থাকক আপোনাৰ প্ৰমাণ লগে দেখাইছো ডেটে কোকৰাঝাৰ 25 আগষ্ট 2021 চন নটিফিকেশন ইয়াত কষ্ট প্ৰিন্সিপাল সেক্ৰেটাৰী শান্তনু গটামৰা আইএছ স্পষ্টকৈ ইয়াত প্ৰকাশ কৰা আছে যিবিলাক মাটি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত আছে যিবিলাক মাটি ট্ৰাইবেল বেল্ট আৰু ব্লকত নাই এইবিলাক মাটিৰ ক্ষেত্ৰতে বিটিআৰ গভৰ্নমেণ্টে পাৰমিশন এলাও কৰি আছে ইয়াৰ দ্বাৰা স্পষ্ট নহয় নেকি যে বিটিচি বসবাস কৰা ম্যাক্সিমাম ডিস্ট্রিক্টতে আমাৰ কি আছে আপোনাৰ ট্ৰাইবেল বেল্ট ব্লকৰ মাটি বসবাস কৰা আছে
আজি মুছলপুৰৰ সম্পূৰ্ণ এৰিয়া থমনা চৰাইমাৰী দুমনি জালা চিমলা আঠিয়াবাৰী নিকাশি এই গোটেই অঞ্চলটো আৰটিআই তথ্য মতে আৰু চৰকাৰী তথ্য মতে ট্ৰাইবেল বেল্ট আৰু ব্লকত পৰে যদি এই মাটিখিনি যদি ট্ৰাইবেল বেল্ট আৰু ব্লকত পৰে এই নটিফিকেশনৰ দ্বাৰাই দি আপোনালোকে স্পষ্ট বিটিআৰত বসবাস কৰা আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ উত্তৰ বাস্কা দক্ষিণ বাস্কা মধ্য বাস্কাৰ কোনো মানুহৰে এই মাটি কিনা বেচা কৰা অজনজাতি লোকসকলৰ এই নটিফিকেশনৰ দ্বাৰাই দিয়ে স্পষ্ট কৰি দিছে যে এয়া আমাৰ হিত নহয় আমাৰ হিতৰ বিৰুদ্ধে কাম কৰিছে ৰঞ্জিত বসুমতী ডাঙৰীয়াই